Hello guys, আজি এটা নতুন ভিডিঅ'ত পুনৰ লগ পালো। আজি আমি কাকো চাং গলে পাইছো। মজা লাগিছে। মই আজি ড্ৰিম পুৰা হৈ গ'ল। মই দাদাৰ নাম কি আছে? মনজিদা। এয়া মনজিদা আছে। মনজিদা আৰু খুইদা পোৱালজনী। তিনন্দাৰো থাকে আৰু তাকে পুৰা আহি আছো দেই। মজা লাগিছে। আজি কাকো চাং আহি আছো তৎক্ষণাত প্লেনিং কোনে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। তৎক্ষণাত অহা হ'ল মানে কোনো প্লেনিং নাছিলে ফটককৈ যাওঁ বুলি কয়। মনজিদাহেঁত আহিলে মনজিদাহেঁত ধেমাজিৰ পৰা আহিছে মানে ফুৰিবলৈ তাকে শিৱসাগৰ পোৱা হ'লে মানে কাকো চাঙে গুচি আহিব তাকে পাহাৰ দেখাইছো চাওক। তো ভিডিঅ'টো শেষলৈকে চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰি দিব দেই। আৰম্ভ কৰো। ফাইনেলি গাইজ পাইছোহি অৱস্থা বেয়া বাইদেউ। এইবোৰ আহোঁতে একদম সাৱধানে আহিব দেই নহবা ভৰিছে সোমাই যোৱা চান্স থাকে। সেয়া বেকত আহি আছে অৱস্থা বেয়া চবই। তিনন্দা মা সেয়া আগত আহি আছে। ফাইনেলি পালোহি দেখাম চাব দেই। তললে চোৱা এইবোৰ আপোনাৰ মামৰে খাইছে যে খাইছে। ফাইনেলি দেখাম চাব দেই। দেখিছে নাই ফাইনেলি পাই গ'লোহি। সেইডোখৰ চাম আহা সেইডোখৰ পৰা চাম বন্ধ কৰিছেতো বুজাইছে আকৌ মই সেইডোখৰ চাম আহা আকৌ পাই গ'লোহি দেই। এতিয়া ঠাণ্ডা লাগে কেনেকুৱা চাবা আকৌ হা। এই পানী নহ'লে দেখা পানী পাই গ'লোহি। কেনেকুৱা লাগিছে? ভয় লাগিছে নাই এতিয়া ব'লক যাওঁ দেই। টাইম হৈ গ'ল মানে বেছি টাইম হৈ গ'ল। মজা ঠাণ্ডা হয় নাই আমি এইডোখৰত সাঁতুৰিছিলোঁ চোৱা। তো ব'লক তেতিয়া আকৌ পুনৰ ঘৰলৈ যাওঁ। যোৰহাটটো ভালেমান জেগাত সোমাবলৈ আছে। দাদা সাঁতুৰিবলৈ নাপালোঁ খালি ফটোখন মাৰি দিছোঁ ৰ'বা ফটো মাৰিছোঁ। মনটো বেয়া গাইজ কি হ'ল কৈ দিয়া। এই মানে এতিয়া আহিব আমাক মনাই কৰিছিলে হ'লেও আহিলোঁ। ইয়াত বোলে কিবা মাৰ্ডাৰ কেছ হয় বোলে। তাকে আপোনালোক আহিলে সোনকালে আহিব। তাই সঁচা নে মিছা নাজানো আৰু লোকেল মানুহবোৰে কৈছে। ফটো চটো মাৰিলোঁ এতিয়া ঘৰলৈ যাওঁ। ভাল লাগিলে নাই? ভাল লাগিলে নাই? লাগিলে হেৰি বেছি উস্তাদি মাৰে খালি। হেঁপাহটো পূৰণ হ'ল নাই? যাওঁ কৈ আছোঁ। হেঁপাহটো পূৰণ হ'ল নাই? আকৌ আহিবানে? মই এতিয়া নোলোৱালৈকে মোৰ মুখৰ পৰা নোলায়। আকৌ আহিবানে? আহিম। তো এতিয়া ব'লক হোমটাউন মানে যোৰহাটত সোমাম ন। যোৰহাটত সোমাম নহয়। তো ব'লক একদম ওলাই লৈছোঁ দেই পুৰা পিছল মানে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ ফাইনেলি পাইছোঁহি আৰু আকৌ তলেদি যাম এতিয়া। খালি গা ধুব নপৰা কাৰণে চবৰে মন চন বেয়া। একো নহয় খালি ভিডিঅ'টো যদি নালাগে আহা না। ভিডিঅ'টো যদি দাঙি লোৱা না। অভ্যাসটোতো বহুত বেয়া মানুহ কেতিয়া চাই থাকো ভিডিঅ'টো বনাবলৈ নাই দিয়া সদায়। ইমান ভয় নকৰিবি নহয় ইমান ভয় বেয়া ডাঙৰ হ'ল নহয়। তো চৰকাৰলৈ এটাই অনুৰোধ এইবোৰ জেগাত ফৰেষ্টৰ মানুহ দিব লাগে। পানী তো ভিডিঅ'টো যিসকলে চাই আছে তো ইমানটো আমি পপুলাৰ নহয় বা ইমান দূৰলৈকে নাযায়গৈ ভিডিঅ'টো। তাকে যিসকলে চাইছে এটাই অনুৰোধ এইবোৰ জেগাত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ৰখালে ভাল হয় নাই কোৱা। পুলিচ বিষয়াটো ফৰেষ্টৰ মানুহ ৰখাই দিব লাগে যিহেতু হাবি জংঘল পুৰা এইবোৰ ঠিকনা নাই কি হয় কি নহয় হয় নাই। ফৰেষ্টৰ মানুহ থ'লে মানে একদম নিশ্চিন্ত আৰু দূৰৰ পৰা পাব্লিক আহিলে মানে কোনো টেনশ্যন নাই। সেইটো এটা অনুৰোধ দেই। তো ব'লক এতিয়া আমি ডাইৰেক্ট য'ত এণ্ট্ৰি হৈছিলোঁ সেইটোলৈ লগ পাইছোঁগৈ। ব'লক
মাতিব লাগে বলক চাই থাকক শেষলৈকে ফাইনেলি এতিয়া ফুৰি মেলি আহিলোঁ গাড়ী ওচৰ পাই গ'লোহি এতিয়া যোৰহাটত ঢেকীয়াখোৱা নামঘৰত সোমাম চাৰ্জ দিয়াটো কম আছে ডাইৰেক্ট তাতে দেখাম দেই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা বস্তু কৈ দিব ছাবস্ক্ৰাইবাৰটো প্লিজ কৰি দিব দেই তো ভিডিঅ'টো ডাইৰেক্ট যোৰহাটত লগ পাইছোঁ দেই তো গাইজ কালি ভিডিঅ'টো শেষ কৰা নহ'ল আউনীআটীত দেখাব নোৱাৰিলোঁ কাৰণ সোমোৱা বহুত দেৰি আৰু আপোনাৰ লাইটটো মানে গুচি গ'ল বৰষুণ পূৰা চাৰ্জ নাছিলে সেইকাৰণে দেখাব নোৱাৰিলোঁ ঘৰৰ পৰাতো কালি প্ৰায় 2:30মান বাজিলে তো গতিকে কালি ভিডিঅ'টো আজি শেষ কৰিছোঁ মানে তো ভিডিঅ'টো শেষ কৰিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ প্লিজ কৰি দিব দেই ছাবস্ক্ৰাইবটো কৰি দিব মেইনলি আপোনালোকে চাই ভিডিঅ'টো খালি ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ এনা লাইফষ্টাইল বাই বাই আকৌ 15 দিন নতুন ভিডিঅ'ত আকৌ লগ পাম